वेलकम बैक टू माय चैनल। सो आज आम मंदिर आज हल दुर्गा पूजा प्रथम दिन और आज आम ठगी लै आए माछ रातिपुवा लगे कारण रातिपुवा मैं इमान मानु नाथाके एबार आम बहुत देर हल 8:30 हल आम 4जनिए इफाले माही चा माही माही तब अकमान देरी हल जे मानु बहुत हलेओ इतना लाइन पाति और बेसि ना माने 8:30 ना और अकम से और बेसि भीड़ हम ना मा आम धुनिया ठगी आगबढ़ा देखा এইটো হল দুৰ্গা থান আৰু ইমান বেছি মানুহ আৰু এইফালে আছে মন্দিৰৰ লাইনটো ইয়াতেও মানে ঠগি আগবঢ়াব মানুহে সেইফালৰ পৰা লাইন পাতি পাতি আমি আগত আহি পালো ন আগত আহি পালো আৰু নাই মানে পালোহি আৰু পাৰ আনিছো পাৰ আমি মানে উৰুৱাম এইফালে চব ৰেডি কৰিছো আৰু বেছি নাই ন আপুনি আপোনাৰ তাত চাব পাৰিব এইফালে চাওক চাই দিয়ক ইফালে তুমি চাই দিয়ক খাই দিয়া ইমান মানুহ তো আমি দিলোঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাই আহিলোঁ পুৰা ভিৰ একদম আহা এতিয়া অকণমান কিবা কিবি খাইলোঁ কিবা এটা কৈ দিয়া কিবা মই লগ পালোঁ তাক লগ পাই ভাল লাগিল মোৰো ভাল লাগিল দেই একেলগে হৈছে কিন্তু প্ৰেক্টিচ কৰা দিছোঁ তাকে আৰু কেতিয়া পূজা চাবা মানে ৰাতি আজি পৰা চাবা এতিয়া চাবা লগ পাম ন দিয়া থাকা এতিয়া ন আহিছোঁ মন্দিৰৰ পৰা ওলালোঁ কিন্তু সেই ৰাস্তাৰ পৰা লাইন হৈছে চাওকচোন আৰু কিবা এটা খাব আহিছে এতিয়া সেয়া পুৰা একদম ৰাস্তাৰ পৰাই মানুহ আমি অৰ্ডাৰ দিছোঁ পুৰি গোটেইকেইজনীয়ে এইটো গাইছ পৰঠাহে দেই এইটো পৰঠাহে দেই পুৰি বুলি কৈ পাইছিলোঁ এই আমাৰ মহা এতিয়া খাই বৈ ল'লোঁ এতিয়া ঘৰলৈ ওলাই দিছোঁ এইটো ল'ম ৰ'ব মই পিন্ধি চাম চাওঁ খাই এবাৰ আহিছোঁ আমি মানে মন্দিৰৰ পৰা ওলাই আহিলোৱে তো চেইন চাইছোঁ চেইন লাগিব এইকেইদিন আকৌ পূজা যে পূজা চাব আহিব লাগিব এই আছে এই দেখিয়ে মোক লগা হৈছে এইটো চাচোন বেছি দীঘল যেন পাইছোঁ দীঘল নেকি হয় ঠিকে আছে আৰু এতিয়া আমি যাবৰ কাৰণে ওলালোঁ চেইন কিনিলোঁ 3ডাল আমাৰ নেকলেছ তাকো সোণৰ নেকলেছ তাৰপিছত এতিয়া যাওঁ মানে আহিলোৱে তাৰ পৰা টাউনৰ পৰা আহিলোৱে এইখিনি আমি পলাগড় পালোঁহি ইয়াতেও সোমালোঁ ইয়াতে মানে পূজা নতুনকৈ দিয়া হৈছে তো মাহঁতে ইয়াতে আকৌ এবাৰ চাহ খালে এতিয়াহে মানে ঘৰত যাম ব'লা এইফালে আকৌ আমাৰ ইমানবোৰ বজাৰ হৈছে কাৰ এইবিলাক আমাৰ নে কাৰ আমাৰ পানীলাও বেঙেনা বিলাহী আৰু জিলাপি দেখাব দিছে আমাৰ মাহী আৰু মাক অকণমান একে দেখি মানে আমাৰ মা পেটলি হয় আৰু মাহী ওখ হয় কি হ'ল পইচা হেৰাল নেকি জিলাপি খোৱায়ে ঘৰ নাপাওঁতে খাইছোঁ ৰ'বা বুলি কোৱা মই নাখাওঁ পূজাৰ বতৰত জিলাপিহে মেইন ন
জিলাপি মেইন আজি মানে ঠগিহে লৈ আহিলোঁ জিলাপি দাম কিমান আপোনালোকৰ পিনে জিলাপিৰ দাম কিমান মায়ে সুধিছে দেই আমাৰ ইয়াত 200 টকা 200 কেজি বাপৰে জিলাপি খাবনে পিছে তো কমেণ্টত লিখিব আপোনালোকৰ পিনে জিলাপিৰ দাম কেনেকুৱা হৈ আছে আৰু জিলাপিৰ দাম হ'লে লাইক মাৰি দিব তো এতিয়া আমি ঘৰ পামেই বেছি দূৰ নাই আৰু ইয়াৰ পৰা এতিয়া আমি আহি পালোঁ ঘৰ পৰা ড্ৰেছ চেঞ্জে কৰা নাই আগতে প্ৰসাদ খাই লওঁ বুলি মানে ড্ৰেছ চেঞ্জ কৰা হোৱা নাই সেইফালে মায়ে প্ৰসাদ দিলে তো ধুনীয়াকৈ আমি এতিয়া প্ৰসাদ খাই লওঁ আৰু মাহীহঁত মানে গুচি গ'ল মাহীহঁতৰ আমাৰ ঘৰতকৈ অকণমান দূৰ হয় ঘৰখন প্ৰসাদ খোৱা মানুহ আহিছে দেই সুমিত এইফালে মামী পূজাৰ জিলাপি খালোঁৱে আকৌ ন ইহঁতে খালে মই মানে নাখাওঁ ন জিলাপি ইমান মোৰ হেৰি নহয় তো মামী আৰু ই খালে চাহৰ লগত মই মুখ মেলিয়ে থাকিলোঁ কাৰণ ই আজি মোক খুৱাব চিকেন পকৰা একেবাৰে গৈছিল ই মোক আজি খুৱাব বোলে তো আমি মানে ৰাতিপুৱাই উঠিছিলোঁ তাৰপিছত ৰাতিপুৱাই উঠি নমা 5টা মানতে উঠিলোঁ উঠি আকৌ গ'লোঁ এই বহুত আৰু ইমান লাইন আৰু আমি অহালৈকে নহয় সেই গেট পাৰ হৈও মানে ইমান দীঘলকৈ লাইন হৈ আছে তো সোনকালে যে গুচি আহিলোঁ তাই মানে ভাল লাগি আছে আৰু পূজাও চাব যাব লাগিব নহয় ক'ত চাব যাবি পূজা কালেগাঁও কি বস্তুটো কালেগাঁও কালেগাঁও বেলতলা মইতো গাঁৱতে নাযাওঁ গাঁৱতে চাম গাঁৱত মই কালি যাম গাইছ আপোনালোকে ক'ত চাব কমেণ্টত লিখিব আৰু মই টঙাতে চাম লগ পামেই নিশ্চয় আজি আহিছোঁ বাই বাই